নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় অসমৰ ক'ত অৱস্থিত? উত্তৰ দেৰগাঁও। নেক্সট কুৱেশ্যন, অসম পুলিচৰ কামাণ্ডো বেটেলিয়নৰ মুখ্য কাৰ্যালয় ক'ত আছে? উত্তৰ মান্দাকাটা। নেক্সট কুৱেশ্যন, অসমত কিমানটা পুলিচ প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে? উত্তৰ 4টা। সশস্ত্ৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ APTC কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰ 1974 চনত। নৰ্থ ইষ্ট পুলিচ একাডেমী ক'ত অৱস্থিত? উত্তৰ শ্বিলঙত। আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰ 1948 চনত। অসম পুলিচৰ কিমানটা টাস্ক ফ'ৰ্চ বেটেলিয়ন আছে? উত্তৰ 4টা। আমাৰ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনীটোৰ নাম কি? উত্তৰ আছাম ৰাইফলছ। পৰমবীৰ চক্ৰ সন্মান লাভ কৰা প্ৰথম ভাৰতীয় সৈনিকজন কোন? উত্তৰ মেজৰ সোমনাথ শৰ্মা। গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ 5 এপ্ৰিল 1950 চনত। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? উত্তৰ ছাৰ RF লছ। অসম জুডিচিয়েল একাডেমী ক'ত অৱস্থিত? উত্তৰ গুৱাহাটীত। IPC 302 ধাৰাৰ অধীনত কি কাৰ্যৰ বিচাৰ হয়? উত্তৰ হত্যাৰ। IPC 420 ধাৰাৰ অধীনত কি অপৰাধৰ বিচাৰ হয়? উত্তৰ ঠগ প্ৰবঞ্চনাৰ। অসম পুলিচ কেতিয়া গঠন হৈছিল? উত্তৰ 1826 চনত। আমাৰ অসমৰ সাক্ষৰতাৰ হাৰ কিমান? উত্তৰ 73.18%। অসমৰ বৰ্তমান মুঠ জিলা কিমানখন? উত্তৰ 35খন। মহাপুৰুষ শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? উত্তৰ 1449 চনত। জৈন ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ বৰ্ধমান মহাবীৰ। ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? উত্তৰ 1826 চনৰ 24 ফেব্ৰুৱাৰীত।